অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল আৰু এই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, সেইসকলে কাৰণে কিন্তু ভাল খবৰ আহি গ'ল। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু এই মাহত আপোনাৰ একাউণ্টত সোমোৱা নাই, তেনেহ'লে কিন্তু এই মাহৰ ভিতৰতে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব। যিসকলে অৰুণোদয় আঁচনি পইচা পাই আছিল এই মাহত পোৱা নাই, সেইসকলে কিন্তু এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে ভেৰিফিকেশ্যন নকৰে তেনেহ'লে কিন্তু আপোনালোকে এই মাহত অৰুণোদয় আঁচনি লাভ নকৰিব। আৰু যদি আপোনালোকে ভেৰিফিকেশ্যন কৰে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত এই মাহৰ 30 তাৰিখৰ আগতে অৰুণোদয় আঁচনি পইচা সোমাই যাব। আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, সেইসকলে কাৰণে কিন্তু ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গ'ল। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া আপোনালোকে কেনেকৈ অৰুণোদয় আঁচনি এপ্লিকেশ্যন কৰিব লাগিব, ফৰ্মটো ক'ত পাব, কেনেকৈ ফিল আপ কৰিব, ফৰ্মটো ক'ত জমা দিব লাগিব আৰু আপোনাৰ কি কি ডকুমেণ্ট থাকিব লাগিব, এই টু জেড সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। ফাৰ্ষ্ট জানি লওক যিবিলাক পুৰণা হিতাধিকাৰী আছে বা আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু এই মাহত একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, যিসকলৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, সেইসকলে কিন্তু এতিয়া আৰু ভেৰিফিকেশ্যন কৰিব লাগিব। এতিয়া আপোনালোকে কেনেকৈ ভেৰিফিকেশ্যন কৰিব লাগিব জানি লওক। যদি আপোনালোকে ফাৰ্ষ্ট আপোনাৰ একাউণ্টটো চেক কৰিব, যদি আপোনাৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ ল'ব। আপোনাৰ ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, লগতে আপোনাৰ 2 কপি ফটো লৈ আপোনালোকে আপোনাৰ পঞ্চায়তত যাব। তাত যাই আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিব লাগিব যে মই আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছোঁ কিন্তু এই মাহত মোৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। তেতিয়া আপোনাৰ পঞ্চায়তৰ পৰা আপোনাৰ সকলো ডকুমেণ্ট জমা ল'ব। আপোনাৰ পঞ্চায়তত কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টটো আহি গৈছে। এতিয়া কিন্তু লিষ্ট অনুযায়ী আপোনাৰ সকলো ডকুমেণ্ট জমা লৈ আছে। এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট আপোনাৰ পঞ্চায়তত জমা কৰিব। তাৰপিছত আপোনালোকৰ নামটো ভেৰিফাই কৰিব। তাৰপিছত কিন্তু আপোনাৰ একাউণ্টত এই মাহৰ ভিতৰতে অৰুণোদয় আঁচনি পইচা সোমাই যাব। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু আপোনাৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে অতি সোনকালে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই আপোনাৰ সকলো ডকুমেণ্ট জমা কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। এতিয়া যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, বহুতো বিধৱা মহিলাই কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0 গাইডলাইন দিয়া হৈছিল যে যিবিলাক বিধৱা মহিলাই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, সেইসকলক অৰুণোদয় আঁচনি দিব লাগিব। এতিয়া কিন্তু আপোনাৰ পঞ্চায়তত অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ যাব। আপোনাৰ ৰেচন কাৰ্ড, ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, লগতে আপোনাৰ 2 কপি ফটো যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, মই এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, মোক এটা অৰুণোদয় আঁচনি ফৰ্ম দিব লাগে। এতিয়া কিন্তু আপোনাৰ পঞ্চায়তৰ পৰা ফাৰ্ষ্ট আপোনালোকৰ সকলো ডকুমেণ্ট চেক কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেতিয়া কিন্তু আপোনালোকক আপোনাৰ পঞ্চায়তৰ পৰা অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো দি দিব। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ নতুন এপ্লিকেশ্যন ফৰ্ম, অৰুণোদয় আঁচনি 3.0। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ পঞ্চায়তৰ পৰা এইটো ফৰ্ম আনিব। ইয়াত চাব, ইয়াত কিন্তু চিৰিয়েল নম্বৰ দি আছে। আপোনালোকে এইটো ফৰ্ম জেৰক্স কৰি ল'লে কিন্তু নহ'ব, এইটো কিন্তু আপোনাৰ অৰিজিনেল ফৰ্মটো লাগিব। সেইকাৰণে আপোনালোকে আপোনাৰ পঞ্চায়তৰ পৰা ফাৰ্ষ্ট ফৰ্মটো আনিব, ভালকৈ সম্পূৰ্ণকৈ ফিল আপ কৰিব যাতে ইয়াত একো ভুল নহয়। আপোনালোকে ফৰ্মটো সম্পূৰ্ণ ফিল আপ কৰি লৈ ইয়াৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি দি দিব। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ
একাউণ্ট দিব এইটো একাউণ্ট যাতে আধাৰ কাৰ্ড লিংক থাকে নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব সেইকাৰণে আপোনালোকে ইয়াত যিটো একাউণ্ট দিব এইটো একাউণ্ট যাতে ডিবিটি লিংক থাকে বহুতে কিন্তু আগত আবেদন কৰিছিল এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই আপোনালোকে ইয়াত যিটো বেংকৰ একাউণ্ট জমা কৰিব এইটো একাউণ্ট যাতে ডিবিটি লিংক থাকে নহ'লে কিন্তু আপোনালোকে যিকোনো চৰকাৰী আঁচনি পইচা লাভ নকৰিব এতিয়া আপোনালোকে এইটো ফৰ্মৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি ফৰ্মৰ যাতে আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰিব তাৰপিছত যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আপোনালোকৰ নামটো ভেৰিফাই কৰি দিব তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই তেনেহ'লে কিন্তু আপোনালোকে এনেকুৱাকৈ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব আপোনালোকে এনেকুৱাকৈ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পিছত আৰু লাভ নকৰিব কিন্তু আবেদন আৰম্ভ হৈ